सोरखारनि न' होनायनि मुङाव रोजा रोजा रां लानायनि अजद रायजोफोरनि পরাত জেরেছে পয়সা লিছিল যে ঘর হমছে তোর পয়সা দিবা লাগবো কিমান 1500 আগত মোর পয়সা দিবা লাগে 3000 টাকা নিছে তো 3000 টাকা নিছে জিআরএস आरो इन्जिनियारा खुस्राबारि भिसिडिसिआव पिएमएवाइ न' लुनायनि मुङाव रां लानायनि अजद होदों मुलाम्फागिरिफोरा কিবা কোৱা নাই ইয়াত লৈছে আমি সিমান নাজানো না চবৰ পৰা তেনেকৈ লৈছে চবৰ পৰা লৈছো তাৰ পৰা দিব লাগিব উপায় নাই गबरधना जौगाखां खोन्दो मावख'नि जिआरएस आरो इन्जिनियारा खुस्राबारि भिसिडिसिआव पिएमएवाइ न' लुनायनि मुङाव रां लानायनि अजद दिखांनानै रागा जोंखांदों ओनसोलनि मुलाम्फागिरिफोरा রাখবা নালাগে তেখেতক আজিয়ে আমার সরকারক কৈ আছো তেখেতে এগুলা ভালকে পরিচালনা করি তেখেতক ইয়ার পৰা বিদায় দেবা লাগে थांनाय सुनिबारखालि बाक्सा जिल्लानि गबरधना जौगाखां खोन्दो मावख'नि सिङाव थानाय खुस्राबारि भिसिडिसिनि नोरसिंबारियाव जिआरएस आरो इन्जिनियारा पिएमएवाइ न'नि मुङाव रां लानायनि खौरां गोसारदोंमोन खौरां बिजोङाव खुस्राबारि भिसिडिसिनि सिङाव थानाय गुबुन गुबुन जायगायाव माखासे गोबां मुलाम्फागिरिया सरकारि अफिसार कर्मचारिनि हेंथायै सोमावसारनानै रागा जोंनाय दिन्थिदों मख'नो गोनांदि गबरधना जौगाखां खोन्दोनि जिआरएस आरो इन्जिनियारा पिएमएवाइ न' लुनायनि मुङाव 10 निफ्राय 20 रोजा राङै मुलाम्फागिरिफोरनिफ्राय लाबोबाय थादों थिग बेबायदिनो गुबुन माखासे मुलाम्फागिरिनिफ्राय रां लानानैबो दिहुननानै होआखै जब कार्डनि रां एबा पिएमएवाइ न' लुनायनि किस्तिखौ बेनि गेजेराव माखासे मुलाम्फागिरिया गबरधना जौगाखां अफिसारखौ अजद होदोंब्लाबो गुरुत्व होयैनि अजद दिखांदों खौरांनि गेजेरजों बेराफारसेथिं खौरां मेलनि गेजेरजों गासै गाज्रि खामानिनि सायाव खुस्राबारि भिसिडिसिनि मासिगिरि हितेश्वर स्वर्गियारिया गासै जाथायखौ सैथो होननानै फोरमान होनानै दायनिगिरि जिआरएस आरो इन्जिनियारनि सायाव नायबिजिरनाय खालामनांगौनि दाबि दिखांदों যোৱা এক সপ্তাহমান আগত আমিও তো প্ৰেছ ৰিলিজ দিছিলোঁ যি সময়ত তাৰমানে আপোনাৰ নৰেন্দ্ৰ মোদীয়ে অমৃত কি আছে যিটো মিঠাই বিতৰণৰ যিটো এই পৰ্ব আমি পালন কৰিছিলোঁ এই পালন কৰাতে আমি এটা তাৰমানে কলবাৰীত এজন বেনিফিচাৰীয়ে আমাৰ মেম্বাৰহঁতক কৈছিলে তেওঁলোকে মিঠাই বিতৰণ কৰিব গৈছিলে ইয়াত যি মিঠাই বিতৰণ কৰিব যাওঁত তেওঁলোকে কৈছিলে বিৰাট আৱেগেৰে কৈছিলে দাদা মোৰ ঘৰটো কাটি দিলে নেকি তাৰপিছত তেওঁলোকে সঁচাকৈ তেওঁৰ তাৰমানে চাৱাৰ পাছত যিটো নেকি আপোনাৰ নামটো পালাক হয় তেওঁৰ নামটো আছে আপুনি ঘৰ পোৱা নাই নেকি সেইটো পোৱাৰ পাছত তেওঁলোকে তাৰমানে আপোনাৰ ইয়াৰ পৰা মোক জনালে মেম্বাৰে জনালে আৰু কি জনাৰ পাছত সঁচাকৈ তেওঁৰ ঘৰ সোমি আছে তেওঁৰ নামত পইচাও সোমিছে তাৰপাছত তেওঁ ইতিমধ্যে মিঠাই বিতৰণ কৰাৰ আগদিনালৈকে তেওঁ নাজানে কি তেওঁ তাতে ঘৰ সোমছে নেকি তাৰ পাছত পৰৱৰ্তীত তেওঁলোকে অহাৰ পাছত সেইটো জনাৰ পাছত আমি নথিপত্ৰ বাহিৰ কৰিলোঁ তাৰপিছত তেওঁৰ নামত সোমি আছে তাৰপিছত আহি পেলাই তাৰ পিছদিনাখন পৰৱৰ্তী তাৰ দিনৰ পৰা তেওঁ বেনিফিচাৰীক ক'লে কি মই পইচা পাইছোঁ তেওঁৰ লগত মই আপুনি যে কৈছিলে এতিয়া পোৱা নাই তেতিয়া কৈছিল তেওঁ মই ঠাট্টাহে কৰিছিলোঁ আপুনি ইমান আৱেগত ক'লে এইটো যে ঠাট্টা কৰিলে ঠাট্টা কৰা কি প্ৰয়োজন আছে ইয়াতে তাৰপাছত সঁচা সঁচি তেওঁলোকৰ আপোনাৰ সেনেকুৱাতে তাৰমানে 2-3 এই ওতপ্ৰোতভাৱে তেওঁলোকৰ তাৰমানে আপোনাৰ আলোচনা কৰাৰ পাছত জিআৰএছ আৰু ইঞ্জিনিয়াৰ তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকৰ মোৰ বিৰুদ্ধে কিবা এটা তাৰমানে তেওঁ প্ৰেছ ৰিলিজ কৰিলে কৰাৰ পাছত তেওঁলোকে ক'লে মই হেনো বেয়া তেওঁ আপোনাৰ ইএম বা যিকোনো আপোনাৰ মন্ত্ৰীগত অনুযায়ী সেনেকৈ ভিচিডিচি চেয়াৰমেন নালাগে একচুৱেলি এইটোৰ অৰ্থটো হৈছে কি যিটো নেকি আমি সঁচা অৰ্থত বেনিফিচাৰীয়ে যদি লাভাৰ্থীত লাভ পায় সেই বিষয়েহে আমি হয়তো কোৱা হৈছিলে যে যিসকলে তাৰমানে আপোনাৰ গৰীব মানুহ তেওঁলোকে পাৱাৰ যোগ্য সেইবিলাক পাৱাৰ কাৰণে আমি সেইবিলাক মিঠাই বিতৰণ
এইটো ব্যৱস্থাত কৰিবলৈ গৈছোঁ, তেওঁৰ মংগলৰ কাৰণে গৈছোঁ। তেওঁলোকৰ তাৰমানে আপোনাৰ বেনিফিচিয়াৰীৰ লগত কি কৰিলে কি নকৰিলে সেইটো আমি বিশেষ নাজানো। তেওঁলোকৰ আপোনাৰ মেনেজো কৰিব পাৰে। একচুৱেলি বেনিফিচিয়াৰী কৈছিলে মই ঘৰটো চিমলাগুৰি কলবাৰীত বান্ধিছোঁ। ইতিমধ্যে মই আৰু চিমলাগুৰি কলবাৰীত বান্ধা বুলি কোৱাৰ লগে লগে যদি চিমলাগুৰি কলবাৰীত বান্ধিছে তেওঁলোকে আমি চাই আহোঁ ঘৰটো। কনচাৰ্ণটো তেওঁলোকে আপুনি দিলোঁ, আপোনালোকে চিমলাগুৰি কলবাৰীত যাই চাই আহক। আমাৰ ভাইচ চেয়াৰমেন আমাৰ মেম্বাৰ এজন গৈছিলে, তেওঁলোকে ঘৰ দেখা নাই। কোনো আমাৰ চৰকাৰী ইনষ্ট্ৰাকশ্যন মতে যিটো নেকি ঘৰ হ'ব লাগে বেনিফিচিয়াৰীত, যিটো আপোনাৰ PMI হাউচৰ, সেইটোৰ বিষয়ে ঘৰৰ কোনো নামো নিচান নাই। ঘৰ আছে তেওঁলোকৰ, কিন্তু সেই ছিষ্টেমত কোনো ঘৰ নাই। আৰু এতিয়া আৰু তাৰপিছত তেওঁলোকে প্ৰেছ ৰিলিজ কৰিছে তেওঁলোকে দুটা জেগাত তাৰমানে ঘৰ বান্ধা বুলি ক'লে। মই সিদিগেও বান্ধিছোঁ। আৰু GRS বাইদেউ কৈছিলে 1,30,000 টকা, অৰ্থাৎ যিটো নেকি আপোনাৰ 20,000 টকা পায় 1.5 লাখ টকা হয়, 1.5 লাখ টকাত সেইটো ঘৰ বান্ধা নোজোৰে বুলি কয়। যদি নোজোৰে দুটা জেগাত কেনেকৈ ঘৰ বান্ধিব পালে? আৰু দুটা জেগাত ঘৰ বান্ধিলে কিয়? এটা বেনিফিচিয়াৰীয়ে তাৰমানে এটাই স্কিমৰ এটা জেগাতে ঘৰ বান্ধিব লাগে আৰু ছিষ্টেমেটিক বান্ধিব লাগে। সেই ছিষ্টেমেটিক নাবান্ধাকে দুটা জেগাত কিয় ঘৰ বান্ধিলে? তাৰপাছত তেওঁ আৰু সেই যিটো নেকি আপোনাৰ আৰু এটা কৈছিলে তেওঁ, সেইটো যিটো নেকি আপোনাৰ ঘৰ বান্ধা যিটো ফটো আপোনাৰ নেটত আহিছে, সেইটো দেখে ইয়াত নেট তাৰমানে ছাৰ্ভাৰ কিবা ডাউন বুলি কয়, বেলেগৰ ফটো থাকে। সেনে ছিষ্টেমো আছে নেকি যে ঘৰ নাবান্ধাকে পইচা ওলাব পাৰে? বেলেগৰ ঘৰত ফটো মাৰি মেথে সেইটো তদন্ত হ'ব লাগে। মই আপোনাৰ ব্লগ ভিডিঅ' তেওঁ অনুৰোধ জনাম আৰু আমাৰ চৰকাৰ যিটো নেকি আপোনাৰ মিত্ৰজোঁট চৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী, আমাৰ CM হিমন্ত বিশ্ব শৰ্মা, তেওঁক মই অনুৰোধ জনাম এই প্ৰেছ যোগেদি যিটো নেকি এটা বেনিফিচিয়াৰী দুটাকৈ তাৰমানে আপোনাৰ বান্ধি মেথেন বেলেগৰ ঘৰটো ফটো মাৰি মেথেন সেইটোৰ মানে পইচা মুকলি দিয়া। যিটো বেনিফিচিয়াৰীয়ে ঘৰে বান্ধা নাই সেইটো ফটো তেওঁলোকে কোৱাৰ পাছত যিটো নেটত পাইছোঁ সেইটো নেটৰ লগত কোনো মিল নাই। তেওঁলোকৰ মুখৰ পৰা আহিছোঁ তেওঁ বেলেগৰ তাৰমানে আপোনাৰ যিটো নেকি নেট ইয়াৰ মাৰ কাৰণে বেলেগ মাৰি দিছে, সেইটোতো হ'ব নালাগে। হয়। তেওঁলোকে ইয়াত বান্ধা বুলি কৈছে, সেইটোতো কোনো PMI ঘৰৰ কোনো মানে ষ্ট্ৰাকচাৰ নিমিলেই। আপোনাৰ যিটো ছিষ্টেমত যিটো আপোনাৰ ইষ্টিমেট থাকে 20 ফুট 20 ফুট হয়, সেইটোৰ কোনো মিলে নাই। তেওঁ সিদিগো বান্ধা বুলি ক'লে, সেই আমি গোটেইকেইটা আমি ইনভেষ্টিগেট কৰা কোনো নাই। তাত সেই পৰৱৰ্তীত আমি জব কাৰ্ডৰ নামত এতিয়া আপোনালোকক জব কাৰ্ডৰ সেই বেনিফিচিয়াৰীৰ জব কাৰ্ডৰ বেলেগৰ নামত হোৱা হৈছে। এই জব কাৰ্ডৰ বেনিফিচিয়াৰীটো যিটো নেকি ঘৰ পোৱা ব্যক্তি তেওঁৰ নাম হোৱা নাই, তেওঁৰ নামত হৈছে বলৰাম নাথ। বলৰাম নাথৰ যিটো নেকি তেওঁৰ একাউণ্টত সোমাইছে জব কাৰ্ডৰ পইচা। বলৰাম নাথ সম্পৰ্ক নাই বুলি মইতো তেওঁলোকে কোৱা মতে যিটো আমাৰ মেম্বাৰ কৈছে কলবাৰীত সেনেকুৱা ব্যক্তিয়েই নাই, বলৰাম নাথ নামৰ এজন ব্যক্তিয়েই নাই। আৰু ইয়াত বলৰাম নাথৰ যিটো একাউণ্ট জব কাৰ্ড একাউণ্ট সেইটো আমাৰ বেলেগ স্কিমৰ আমাৰ কাম কৰা স্কিমৰ যিটো আমাৰ মেম্বাৰসকলে স্কিমত কাম কৰিছিলে ইয়াত লিখা আছে আপোনাৰ লেণ্ড ডেভেলপমেণ্ট উইথ ফেন্সিং। ইয়াত আপোনাৰ LP স্কুল কলবাৰী ইয়াত এনডেকা নামত কাম কৰিছিলে। সেইটো জব কাৰ্ডত তাৰমানে তেওঁ স্কিমৰ পইচাটো সেইটো তাৰমানে জব কাৰ্ডত সোমাইছে। কিন্তু তেওঁলোকে কৈছে যিসকলে কাম কৰিছে সেই কাম কৰাসকলে সেইটো জব কাৰ্ডটো আমি দিয়া নাছিলোঁ আৰু সেইটো জব কাৰ্ড আমি লিখিও দিয়া নাই। সেইটো জব কাৰ্ডত আমাৰ স্কিমৰ পইচা কিয় সোমিলে সেইটো এটা জালিয়াতি। ইয়াৰ মাজতো তেওঁলোকে যিটো নেকি GRS ইঞ্জিনিয়াৰৰ অবিহনে ইয়াত কোনো কাম নকৰে আৰু তেওঁলোকে যেনেকৈ মুখ থাকি আহে আপোনাৰ মেম্বাৰে হওক বা চেয়াৰমেন হওক
একচুৱেলি বেলেগ VCDCত কি হয় জানা না আপোনাৰ VCDCত আহিলে চেয়াৰমেনক কমচে কম ফোন কৰিব ফোন VCDCৰ দায়িত্ব পালন কৰা নাই মানে আপুনি দুবাৰ তিনিবাৰ আমি ব্লকত অভিযোগো দিছোঁ অভিযোগ দিয়াৰ স্বত্বত আমাক তাৰমানে ব্লকৰ পৰা সঁহাৰি নাপালে আৰু যিটো নেকি বেনিফিচিয়াৰীৰ পৰা আগলৈকে তোমালোকে ভিডিঅ'ত পাইছোঁ যিটো নেকি আপোনাৰ এজন মানুহে এই অখিল বসুমতাৰী বুলি কোৱা নচিনবাৰী তেওঁৰ যিটো নেকি অখিল বসুমতাৰী তেওঁ নিজে লিখি ছিগনেচাৰ দি আপোনাক ভিডিঅ'ক দিব গৈছিলে ভিডিঅ'ক দিব যাওঁতে যিটো নেকি তেওঁ প্ৰথমতে তেওঁ 6,000 টকা লৈ গৈছে আৰু তৃতীয় কিস্তি ভৰাৰ কাৰণে আপোনাৰ 6,000 বিচাৰিছিলে এই বিচৰাত সেই লক্ষী বসুমতাৰী তেওঁৰ নাম হ'ল আপোনাৰ অখিল বসুমতাৰী দেউতাৰ নাম অখিল বসুমতাৰী দেউতাৰ নাম হ'ল লক্ষী বসুমতাৰী তেওঁৰ নাম অখিল বসুমতাৰী বুলিছে তাৰপিছত তেওঁ মোৰ অফিচত আহি মেথেন তেওঁ মোক সকলো মানে তেওঁৰ দুখৰ কথা কৈছিলে তে মই কি কৰোঁ তেওঁ তাৰমানে লিখিত দিছিলে সেইটো মই ব্লকত যাই মেথেন তেওঁক ভিডিঅ'ক দিছিলোঁ ভিডিঅ'ই ক'লে তাৰপাছত সেই যিটো নেকি দিয়াত তেওঁলোকে কোনো তাৰমানে আমাক ব্লকৰ পৰা সহায় নজনালে অথচ মই সেইটো বস্তুটো তেওঁলোকক মানে অলপ তদন্ত কৰাৰ কাৰণে বা ব্লকক সেইটো জনাইছিলোঁ ব্লকৰ পৰা মোক কোনো সঁহাৰি জনোৱা নাই পৰৱৰ্তী সেনেকুৱা দুবাৰ তিনিবাৰ মই দি আছিলোঁ সিহঁতৰ জব কাৰ্ডৰ পইচা পোৱা নাই বহুতজনে সেইবিলাকৰ পৰা তেওঁলোকে লিখিতভাৱে দিয়াটো মই ব্লকত দিছিলোঁ ইয়াত আজিলৈকে আমাৰ 4-5জন ব্লকত তাৰমানে আপোনাৰ ব্লক ভিডিঅ' চেঞ্জ হৈ গ'ল এতিয়াতো নতুন আহিলে যিটো নেকি নৰেন্দ্ৰ তালুকদাৰ তেওঁৰ আগত কৈছিলোঁ যিটো নেকি আপোনালোকৰ ওচৰত মই আপোনাৰ ৰেকৰ্ড দিব পাৰোঁ এইটো তেওঁলোকক তাৰমানে সেই যিটো দুৰ্নীতি কৰাৰ বাবে যিটো নেকি আমি লিখিছিলোঁ আমাৰ ব্লক ভিডিঅ' আৰু যিটো নেকি ৰঞ্জিত দাসৰ কনচাৰ্ণ আছে TNRD মন্ত্ৰী সেইটো দিয়াৰ পাছতো আমাৰ নৰেন্দ্ৰনাথ তালুকদাৰে মানে আপোনাৰ কোনো মানে আপোনাক সঁহাৰি জনা নাই তেওঁক মানে কোনো গুৰুত্বই নাই GRS ইঞ্জিনিয়াৰ হ'ল GRS হ'ল প্ৰণামী পাটোৱাৰী আৰু ইঞ্জিনিয়াৰৰ নামৰ হ'ল পূৰ্ণিমা বসুমতাৰী তেওঁলোকে হোৱা মতে 13 বছৰমান হৈছে সেই সেনেকৈ আমি গম পাওঁ আগতে আমি প্ৰথমবাৰৰ পৰাই আমি তেওঁলোকক পাই আছোঁ এই যিদিনাৰ পৰা আমি এইটো চেয়াৰমেনৰ পদৰ পৰা আছোঁ তেওঁলোককে পাইছোঁ আজিলৈকে ইয়াত মানে পূৰা দিছিলোঁ ইয়াত পূৰা উল্লেখ আছে 6,000 টকা তেওঁলোকে খুজিছে 12,000 টকা তেওঁ খুজিছে প্ৰথমতে 6,000 নিছে এইটো নেকি আমাৰ অখিল বসুমতাৰী নচিনবাৰী আৰু যিটো নেকি সেইটো দিব যাওঁতে মোৰ এটা অঘটন হৈছিলে অঘটন কি বৰবাবু বুলি কয় এটা ব্লকত এটা বৰবাবু থাকে না তেওঁক মই সেই এপ্লিকেশ্যন দিব যাওঁতে মই বিডিঅ'ক হাতে হাত তাৰমানে সেই চিঠিখন দিব নোৱাৰোঁ কাৰণ কিয় দিব নোৱাৰোঁ তাৰ বোলে এটা ছিষ্টেম আছে কিবা বোলে বক্সত ভৰাব লাগে কিন্তু মই আগে পিছে দেখি আছোঁ গোটেই মানুহে ডাইৰেক্ট ভিডিঅ'ক তাৰমানে ডাইৰেক্ট মানে আপোনাৰ সেই যিটো চিঠি যি গাঁৱৰ অভিযোগ যিবিলাক ডাইৰেক্ট দিয়ে তেওঁলোকে কনচাৰ্ণ দিয়ে মোক সেইটো নিদিলে মোৰ লগত তাৰমানে সেনেকুৱা তাৰমানে সেই ইয়াত প্ৰত্যক্ষদৰ্শী হিচাপে ব্লকৰ ভিতৰত বহুতজন আছিলে তেওঁলোকে ক'লে সেনেকৈ দিব নোৱাৰি তাৰপিছত মই আৰু সেনেকৈ ছিষ্টেম আছে নেকি অলপ বিশেষ মই নক'লোঁ আগৰ যিটো নেকি আপোনাৰ চেয়াৰমেন বা যিসকলে তেওঁক অভিযোগ দিয়ে চেয়াৰমেনৰ যিটো নেকি আপোনাৰ চিঠি তেওঁলোকে পাইছে বুলি এটা চিঠিত তাৰমানে আপোনাৰ লিখি দিয়ে কনচাৰ্ণ কৰি দিয়ে হয় মোক চিঠি দি দিছে বুলি আৰু মোক মানে সেইটো চিঠিটো নাৰাখিলে তে সেই পৰৱৰ্তীত সেইটো ভিডিঅ'বোৰত সেইটো ব্লকত যিটো নেকি ছিষ্টেমেটিক তাৰমানে জোৰ যাৰ মূলক তাৰ সেই সেনেকৈ ছিষ্টেমত চলি আছে সেই সেনেকুৱা ছিষ্টেমত আমি আজি এই দুৰ্গতিত পৰিণত হোৱাটো সেইটোৱেই কাৰণ এই অভিযোগটো কেতিয়া দিছিলে এইটো অভিযোগটো আমাৰ ৰঞ্জিত দাসৰ কনচাৰ্ণ হৈ মানে আমি 2023 অক্টোবৰত দিছিলোঁ সেইটোতো আৰু এটা সমস্যা আহিল যিটো নেকি আপোনাৰ ৰঞ্জিত দাস দিয়াৰ পাছত
সেইটো মানে আমি ভিডিঅ' সেইটো গ্ৰহণ কৰিছে কিন্তু হয় ৰঞ্জিত দাসে দিছে আমি কিয় কোনো এইটো চাম বাট ৰখাৰ পাছত দিয়াৰ পাছত আমি ক'লে কোনো গুৰুত্ব নাই তেওঁ মানে যি ফ্ৰম এইটো আমি লেটাৰ দিলোঁ সেইটো মানে বিচনাত তাৰমানে আপোনাৰ গাৰুৰ তলত ৰাখিছিলে নেকি তাৰপিছত আমি বেফেৰেংগা অৰ্থাৎ ৰঞ্জিত বসুমতাৰী তেওঁ তাতে গ'লোঁ ৰঞ্জিত এই যিটো বসুমতাৰী তেওঁ ক'লে ৰঞ্জিত দাসে লিখা যিটো কনচাৰ্ণ দিয়া সেইটোৰ ওপৰত আপুনি অলপ বিবেচনা কৰা নাই আপুনি সেইটোও পিডিত তাতে লিখা নাই তে সেইতে তাৰমানে সি কৈছিলে সঁচাকৈ মই লেখা নাই লেখাটো তাৰমানে তেওঁৰ লগত কৈছিল বুলি লিখিও পোৱা নাই ইমান দিনলৈকে হৈ গৈছে তই এতিয়াও একশ্যন লোৱা নাই তাৰপিছত ক'লে লিখা তাৰপিছত তেওঁ লিখিছিলে পিডিত তাতে এটা মই এইটো লওঁ পিডিত তাতে লেখা পত্ৰ আছে পিডিত তাতে লিখিছে সি দি প্ৰজেক্ট ডিৰেক্টৰ এইটো হা এইটো চিঠি লিখিছিলে মই চিঠিটো আপোনালোকক আগত মই পঢ়ি শুনাই আছোঁ কি লিখিছে তেওঁ হা পঢ়ি শুনাম নেকি বাৰু কোনো ধৰণৰ গুৰুত্ব নাই আৰু ইএমকো দিছিলোঁ মই যিটো নেকি আমাৰ ইএম আদৰণীয় গৌতম দাস তেওঁৰ হাতত দিয়া হৈছিলে তেওঁ কৈছিলে এতিয়াতো তাৰমানে তেওঁ কৈছিলে এতিয়া ছিষ্টেমটো সেনেকুৱা তাৰমানে আপোনাৰ চেঞ্জ কৰিব পৰা নাযায় GRS ইঞ্জিনিয়াৰ তাৰপিছত কৈছিলে সি এইটো ছিষ্টেমেটিক যাব লাগে ইয়াৰ পাছত আৰু আমি নেগেলোঁ যিটো নেকি আপোনাৰ গৌতম দাসৰ কথা মতে আমি ৰোৱাৰ পাছত সেইটো ৰঞ্জিত দাসৰ যে লিখছোঁ সেইটো লিখাৰ পাছত পিএডিত তাতে এটা লিখিল তাৰমানে সেইটো দায়িত্বটো মানে তাৰমানে যিটো নেকি ভিডিঅ' দায়িত্বটো তাৰমানে কোনোমতে তাৰমানে আপোনাৰ দায়িত্বখিনি মানে সি ইয়াৰ পৰা গুচি গ'ল আৰু কি হাৰবা খুজি আৰু কি তেওঁলোকে 13 বছৰ ধৰি কাম কৰিলে হয়তো বিষয়া কৰ্মচাৰীৰ লগত মিটিৰিয়েলি আছে নেকি ইনডাইৰেক্টলি যাৰ বাবে তেওঁলোকে সবল হৈ আছে সেইটো কিন্তু সন্দেহ আছে থাকিব পাৰে নাথাকিলে আৰু ইমান মানে ডাঙৰ হৈ চাওক ৰঞ্জিত দাসে PNR মিনিষ্টাৰ সি কনচাৰ্ণ দিয়াৰ পাছতো তেওঁলোকৰ গুৰুত্ব নাই নিদিলে আমাৰ VCDCৰ কি হ'ব এই VCDC মংগল কি হ'ব তাৰপিছত ৰাইজৰ কি মংগল হ'ব আৰু দেশৰ কি মংগল হ'ব ভিচিডিচিখন থকাতকৈ নথকাই ভাল নথকা হ'ল সেইটো ষ্টপ কৰি দিয়ে মানে ফুল ষ্টপ মাৰি দিলেই হ'ল মানে নামত ভিচিডিচিখন দিছে কামত হয় নাই এতিয়া যেতিয়া আপোনাৰ VCDCখন চলাব দিছে আমাক আপোনাৰ মেম্বাৰ যিটো নেকি আপোনাৰ চেয়াৰমেন ভাইচ চেয়াৰমেন তেওঁলোকক তাৰমানে চামলাবৰ কাৰণে দিছে কোনে কি পোৱা নাই কোন কি পাইছে তেওঁলোকে আগতে যাই কি কৈ জানা বিজেপি UPPLৰ GRS ইঞ্জিনিয়াৰে কয় সেই দুটা পাৰ্টিৰ কাম নাই আগতেই ভাল আছিল তাৰমানে গাঁৱত যাই কয় কিবা বুলি বেলেগে ভাল আছিল বুলি UPPL আৰু বিজেপিৰ যিটো মেম্বাৰবিলাক সেই যিটো চেয়াৰমেনবিলাক ভাল নহয় GRS ইঞ্জিনিয়াৰে কয় তেওঁলোকে গাঁৱত যাই নিশ্চয় লাষ্ট পৰ্যায়ত আমাৰ যিটো নেকি আপোনাৰ GRS ইঞ্জিনিয়াৰকতো আমি তদন্ত বিচাৰোঁ উচিত তদন্ত হওক যিসকল তাৰমানে বেনিফিচিয়াৰী পৰা আপোনালোকে শোষণ কৰিছে যি সময়ত তাৰমানে আপোনাৰ চৰকাৰে তেওঁলোকক কৈছিলে কোনো তাৰমানে ভুক্তভোগী হ'ব নালাগে যিটো চৰকাৰৰ আঁচনি সুকলমে পাব লাগে সেই হিচাপে যিটো নেকি আমাৰ চৰকাৰত সবকা সাথ সবকা বিকাশ আৰু কি আছে আমাৰ মূল মন্ত্ৰ লোকেল কে লিয়ে ভোকেল তাৰপিছত আমাৰ আছে আপোনাৰ যিটো নৰেন্দ্ৰ মোদী স্পীচ দিছিলে আমাৰ সেইটো আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ পৰাও যিটো নেকি আপোনাৰ ছাৰ যিটো নেকি CM মুখ্যমন্ত্ৰী তেওঁ কৈছিলে সকলো বেনিফিচিয়াৰী তাৰমানে নিঃশুল্ক তেওঁলোকে পাব লাগে সেইটো মই আপোনালোকৰ যিটো নেকি অনুৰোধ জনাম আপোনাৰ মিডিয়াৰ দৰে যিটো নেকি আপোনাৰ তদন্ত হ'ব লাগে GRS ইঞ্জিনিয়াৰ